তই কিন্তু মোৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালেত মোৰ লগত অভিনয় কৰিব লাগিব দেই। চ' দাদাই যেতিয়া সেইখিনি কথা ক'লে ভাবিলোঁ ভগৱানে নিজেই সেই কথাটো মোক কৈছে, কাৰণ দাদাৰ প্ৰত্যেকটো কথা, প্ৰত্যেকটো যি ধৰণে দাদাই ন'টিছ কৰে ভগৱান বুলিয়ে ক'ব লাগিব। আৰু দাদাই নিজেই সেই যোগ্যতাটো, সেই এলিজিবিলিটিটো মোৰ তাত দেখিছিলে। চ' সেইটো বহুত ডাঙৰ কথা আছিলে মোৰ বাবে। চ' মই ক'লোঁ দাদা মই মোৰ বেষ্ট দিম, মই যি ধৰণে পাৰোঁ মই কৰিম, আপুনি যে মোক এইখিনি মোক এলিজিবল বুলি ভাবিছে মই মোৰ বেষ্ট দিম দাদা। চ' দাদাই কৈছিলে যে তই পাৰিবি, কিয় নোৱাৰিবি, তই ইমান ধুনীয়া নাচ গাৱ অভিনয় কৰ, তই পাৰিবি মোক। আৰু দাদাই যেতিয়া ক'লে যে তই ৰৈ ৰৈ বিনালে থাকিব লাগিব, দাদাৰ চকুত মই সেই চমকটো দেখিছিলোঁ। দাদা বহুত বছৰ পুৰণা মানে এটা পৰিকল্পনা আছিলে ৰৈ ৰৈ বিনালে, সপোনৰ ছবি এখন আছিলে, সেই সপোনটো দেখিছিলোঁ দাদাৰ চকুত। চ' তেনেকৈ ৰৈ ৰৈ বিনালে কথা যিধৰণে দাদাই কৈছিলে মোক লৈ ভাবিছিলে, ফাইনেলি 2025 গৈ শ্বুট আৰম্ভ হ'ল জানুৱাৰী, এপ্ৰিলত আমাৰ শেষ হ'ল। চ' শ্বুটিং যেতিয়া শেষ হৈছে দাদা তেতিয়াও কৈছে যে মোৰ যদিও শ্বুটিং শেষ হৈছে মই সদায় তোৰ লগত আছোঁ, সদায় আগবাঢ়ি যাবি, কাম কৰি যাবি, ৰৈ নাযাবি। কিন্তু আজি দাদা অবিহনে